Hey guys, welcome to our YouTube channel. This is Mixer. আপোনালোকে যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ আৰু নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব। বিধিয়ে কিনো লিখিলে সময় সকলো সলনে মোৰে লুকা কপালতে দুখৰে বিংখনি বাজে বুকুতে গোপনে গোপনে ধুনু কামোৰ হিয়া ভাগিলে ঐ জান ধুনু কামোৰ হিয়া ভাগিলে ভাগি গলে হিয়াখনি কোনে জোৰা দিব, কোনে জোৰা দিব। যেন তুমি খানিছা সপোন ভাঙি যায় বুকুখন ধপে ধপাই তোমাৰ মিঠা ছবিখনে মোকে কন্দুৱাই তোমাৰ মিঠা ছবিখনে মইতো কাজ ইমান প্ৰকাৰ দেখিলে নে কি ক'ম ভাই, ইহঁতৰ এখন সুখৰ সংসাৰ আছিল। আৰু সেই ল'ৰাজনৰ তিৰোতা যে দেখিছা, ল'ৰাজনৰ মাক তিৰোতাজন, ল'ৰাজনৰ দেউতাকৰ লগত মই আৰ্মিত একেলগে চাকৰি কৰিছোঁ। বেছি কথা কৈ নাছো, ফ্লেছ বেকলৈ চোৱা। দেউতা বাবু মই আহি গলো। এয়া চোৱা তোমালোকে কি আনিছো আনিছো দিয়া। আগে তো মাক মাতাচোন। মা দেউতা আহিছে। আহিলো মই পানী এগিলাচ আমাৰ বিয়া লাগিছে। এৰা তুমি বেগটো লোৱা, বাবুলৈ আৰু তোমালৈ ইয়াতে কিবা আনিছোঁ। তুমি ফ্ৰেছ হৈ লোৱা, মই তোমালৈ চাহ বনাই আনো। কৈছোঁ দিয়া মই, তুমি চাহ বনাই গৈ।
বাবু ইফালে আহাচোন ইয়াতে বহা বা মোৰ বাবু বহুত ডাঙৰ হ'ল দেউতা তুমি পঢ়ি আছা ন অঁ ভালকৈ পঢ়িবা ঠিক আছে দিয়া আমি কাইলৈ ফুৰিবলৈ যাম এতিয়া আম্মাই চাহ বনাইছে আমি খাই আহোঁ ব'লা হেৰা চাহ লোৱা বাবু চাহ লোৱা দেউতা অঁ বাবু শুই উঠিলা অঁ উঠিলোঁ কালি যে কৈছিলে ফুৰিবলৈ যাম বুলি বনা ঠিক আছে আমি যাম বাৰু মোৰো অলপ কাম আছে অফিচত মায়ে ভাত বনাই আছে আমি ভাতকেইটা খাই কেনে যাম দিয়া অঁ হেল্ল' হয় ছাৰ হয় 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 ছাৰ ঠিক আছে ছাৰ মই যামেই আৰু ছাৰ হয় হয় ছাৰ হয় হয় য়েছ ছাৰ জয় জয় দেউতা কোনে ফোন মাৰিছিলে মোৰ মানে অফিচৰ পৰা ফোন আহিছে যুদ্ধ আৰম্ভণি হ'ব মেজৰ ছাৰে মোক মাতিছে মই ভাতকেইটা খাই কিনে মই যাবই লাগিব আৰু ঠিক আছে বাৰু ভাতকেইটা খাই লওঁ ৰ বাবু মই আৰু বেছি পলম কৰিব নোৱাৰিম মই যাবই লাগিব তুমি মাক মাতি দিয়াচোন অঁ মাতি দিছোঁ ৰ'ব এৰা বেগটো লৈ আহচোন মোৰ অঁ গৈছোঁ ৰ'বা তোমাৰ ইয়াতে চবখিনি মই পেকিং কৰি দিছোঁ তুমি তাতে খোৱা লোৱাখিনি ভালকৈ কৰিবা ঠিক আছে বাৰু মই ভালকৈ খোৱা লোৱাখিনি কৰিম মই আৰু বেছি পলম কৰিব নোৱাৰিম যাবই লাগিব ওপৰৰ পৰা ফোন আহিছে ইফালে যুদ্ধ আৰম্ভ হ'ব বাৰু মই বেছি পলম নকৰোঁ তুমি বাবুক মাতি দিয়াচোন আৰু বাবুক ভালকৈ চোৱা লোৱাখিনি তুমি কৰিবা বাবু তুমি কি কৰি আছা তোমাক দেউতাই মাতিছে দেউতা মোক মাতিছিলা অঁ বাবু মই তোমাক মাতিছিলোঁ মানে মই আৰু বেছি পলম নকৰোঁ মই যাওঁৱেই আৰু তুমি মাক ভালকৈ চাৱা চিন্তাখিনি কৰিবা অঁ হেৰা তুমি থাকা হা মই যাওঁ আৰু অঁ বাবু তুমি ভালকৈ পঢ়া শুনা কৰিবা খোৱা লোৱা কৰিবা আৰু আমাৰ লগত ভালকৈ থাকিবা এৰা তুমি বাবুক চাবা হা খোৱা লোৱা কিন্তু চাবা বাই বাই দেউতা বাই বাই বাবু এৰা বাই 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 আহিছোঁ দিয়া ছাৰ আপুনি মোক মাতিছা হয় তুমি ছুটি বিচাৰিছিলা তোমাৰ ছুটি হৈ গ'ল তুমি যাব পাৰা ঘৰত Yes, sir! আমার ইন্ডিয়া ওদের কোনো হয়েছে বাস না দেখাই দেওয়া করা হয়েছে ছাৰ মই নাযাওঁ ছাৰ ছাৰ মই দেশৰ কাৰণে শ্বহীদ হৈ যাব পাৰিম ছাৰ মই এতিয়া বৰ্তমান ছাৰ যাওঁ ছাৰ যুদ্ধত মই তোমাক চেলুট দিছোঁ য়েছ ছাৰ ভাই প্লিজ অঁ ভাই তই মোৰ জেগাত থাক মই আগুৱাই যাই আছোঁ তোৰ পিছতো মই
ভাই কাহিনীটো শুনি বহুত বেয়া লাগে ঐ ভাই কি কবি ইহঁতৰ দুখৰ কথা ময়ে ইহঁতক যেনেকা নহওক লগ কৰিবই লাগিব এইটোতো মেৰে সেইটো তোৰ পুতেৰে মোৰ কোনো নাই মোৰ কোনো নাই এই ভাই পগলা মানুহ কৈ কাম নাই ময়ে ইহঁতক চাহ চিতা কৰিব লাগিব এজন জোৱান আচলতে কোনো সীমান্তত যায় যুঁজাজন নহয় জানো কিন্তু আমাৰ দেশৰ সুৰক্ষাৰ বাবে আমি প্ৰত্যেকে এজন জোৱান আমি নিজৰ কৰ্তব্য পাহৰাৰ উপৰিও সেইসকল জোৱান যিসকল জোৱানে আমাৰ প্ৰাণ বচাবলৈ নিজৰ মাতৃ নিজৰ সন্তান নিজৰ পত্নীক এৰি শ্বহীদ হৈছে আমি তেওঁলোকৰ কথাও নাভাবোঁ আমাৰ জানো দায়িত্ব নহয় তেওঁলোকে এৰি থৈ যোৱাখিনি কৰাৰ আমাৰ জানো কৰ্তব্য নহয় তেওঁলোকৰ পৰিয়ালৰ বাবে কিবা এটা কৰাৰ আমি জানো কৰিব নালাগে তেওঁলোকৰ পৰিয়ালৰ বাবে বা তেওঁলোকে এৰি থৈ যোৱাখিনি আমি কৰিব লাগিব আহকচোন আমি সকলোৱে একেলগে কৰোঁ